জীৱনত বিফল হোৱাৰ কেইটামান প্ৰধান কাৰণ যি নিজৰ গোটেই জীৱন কেৱল আনক সন্তুষ্ট কৰিবলৈ ব্যয় কৰে যিসকলে ৰাতি সফল হোৱাৰ সপোন দেখে কিন্তু সেই সপোন বাস্তৱ কৰাত কোনো ধৰণৰ সঠিক পৰিকল্পনা নকৰে যেতিয়া মানুহে নিজৰ কৰ্তব্য আৰু কৰ্মক অৱহেলা কৰে মানুহে যেতিয়া নিজৰ আদৰ্শ উদ্দেশ্য আৰু লক্ষ্য পাহৰি বিপথে যায় যি কামৰ সময়ত কাম নকৰি আৰাম বিচাৰি ফুৰে যিসকলে জীৱনৰ এটা নিৰ্দিষ্ট লক্ষ্য ঠিক কৰিব নোৱাৰে যিসকলে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব নোৱাৰে জীৱনত হতাশা বিফলতাৰ দুখ আৰু নিচাৰ অভ্যাস থাকিলে সফল হ'ব নোৱাৰে সকলোতকৈ বিষাক্ত শব্দ হৈছে অহংকাৰ এইটো আপোনাৰ মনৰ পৰা আঁতৰাই পেলাওক সকলোতকৈ স্বাৰ্থপৰ শব্দ হৈছে মই এইটো পৰাপক্ষত এৰাই চলক সকলোতকৈ গভীৰ শব্দ হৈছে ভালপোৱা ইয়াক সন্মান দিবলৈ শিকক সকলোতকৈ আনন্দদায়ক শব্দ হৈছে হাঁহি ইয়াক ধৰি ৰাখিবলৈ শিকক সকলোতকৈ পৰিশ্ৰমী শব্দ হ'ল সাফল্য ইয়াক অৰ্জন কৰক সকলোতকৈ অপ্ৰয়োজনীয় শব্দ হ'ল হিংসা ইয়াৰ পৰা দূৰত থাকক সকলোতকৈ শক্তিশালী শব্দ হ'ল জ্ঞান ইয়াক অৰ্জন কৰিবলৈ চেষ্টা কৰক সকলোতকৈ অপৰিহাৰ্য শব্দ হ'ল আত্মবিশ্বাস ইয়াৰ ওপৰত বিশ্বাস ৰাখক প্ৰতিজন দেউতাকে এটাই সপোন দেখে যে তেওঁৰ সন্তান এজন প্ৰকৃত মানুহ হওক সমাজৰ কামত আহক কিন্তু কিছু অবাধ্য সন্তানে দেউতাকৰ সপোন ভাঙি পেলায় হাজাৰ টকাৰ উপহাৰৰ পৰিৱৰ্তে অলপ সময় আৰু অলপ যত্ন লোক প্ৰিয়জনলৈ এইটোৱেই মহান উপহাৰ ভাল তেওঁকহে পাব যিজনে আপোনাৰ দুৰ্বলতাৰ দিনবোৰত কথা জানিলেও তাৰ সুযোগ লৈ আপোনাক দুখ নিদিয়ে